বাৰখন্তীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চল। জিলাখনৰ বিশেষকৈ টংলা, গৰুৱাজাৰ, বামুণজুলি, ডিমাকুচি, খৈৰাবাৰী আদিকে ধৰি বিভিন্ন অঞ্চলত জনজীৱন স্তব্ধ হৈ পৰে। আনহাতে 15 দিনৰ ভিতৰত চৰকাৰখনে স্থিতি স্পষ্ট নকৰিলে 6 জনগোষ্ঠীয় ঐক্য মঞ্চৰ আন্দোলনৰ হুংকাৰ দিয়ে। খৈৰাবাৰীৰ পৰা বাপী চৰকাৰৰ সহযোগত গৰুৱাজাৰৰ পৰা মিঠু চৰকাৰৰ ৰিপৰ্ট, আছাম নিউজ 24/7।